মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনায় যে অনলাইন শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা। ছেপ্টেম্বৰৰ পৰা গাঁৱৰ শিক্ষকৰ জৰিয়তে কৰা হ'ব পাঠদান। পৰিস্থিতি উন্নতি হ'লে এই ব্যৱস্থা কৰিব শিক্ষা বিভাগে। খুব কঠিন, গতিকে আমি এডুকেশ্যন টাস্ক ফ'ৰ্চৰ মিটিং বহি আছে। ছেপ্টেম্বৰৰ পৰা অনলাইন সুবিধা ল'ব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কিবা এটা চিন্তা কৰি আছোঁ, কিন্তু ডিপেণ্ড কৰিব যে আগষ্টৰ শেষৰ ফালে ক'ভিড কেছ কিমান বাঢ়া টুটা হয়। যদি ভয়ানকভাৱে বাঢ়ি যায়তো নহ'ব, কিন্তু কমি গ'লে আমি গাঁৱতে কিবা এটা উপায় চিন্তা কৰি আছোঁ। গাঁৱৰ শিক্ষক দি গাঁৱতে ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে এটা আমি এডুকেশ্যন টাস্ক ফ'ৰ্চৰ এইকেইদিন মিটিং হৈ আছে, কিবা এটা আমি প্ৰতিবেদন আমি পাম।